কপালত আঁকি দিম মৰম খানি দিম বুকুতে তুমি মোৰ কইনা। হেল্ল' এভৰিৱান, অৱশেষত বিবাহ পাশত আবদ্ধ হ'ল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কমল। হয় বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ কমলক নাচ বাইদেউৰ সৈতেহে দেখিছিল স্বামী স্ত্ৰীৰ ৰূপত। তেওঁলোক আচলতে চিৰিয়েলখনৰ বাবেহে স্বামী স্ত্ৰী। বেহাৰবাৰী আউটপোষ্টৰ কমলৰ পত্নী নাচ বাইদেউ অৰ্থাৎ হাছনাহানা চিৰিয়েলখনত পত্নী হিচাপে এক চৰিত্ৰহে আছিল। আগতে কমল বিবাহ পাশত আবদ্ধ হোৱা নাছিল আৰু এতিয়াহে তেওঁ সঁচাকৈ বিবাহ পাশত আবদ্ধ হ'ল আৰু এয়াই হৈছে কমলৰ প্ৰকৃত পত্নী। সঁচাকৈ খুবেই মৰম লগা হয় আৰু কমলৰ বিয়াত বিউটি বাইলুং আৰু মণিবৌক বেণ্ড পাতি বজোৱা দেখা গ'ল। কমলৰ বিয়াত বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুংকে ধৰি মণিবৌ, ৰিচা, হাছনাহানা আদি সকলোকে দেখা গ'ল আৰু সকলোৱে খুব ফূৰ্তি কৰিলে কমলৰ বিয়াত। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও কমল আৰু কমলৰ পত্নীলৈ যুগ্ম জীৱনৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ আহিবলগীয়া দিনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ